खुलुमबाय बड'सा स्टुडिअ आं रिमा बसुमतारी आसाम विधानसभा बिसायख'थिनि फिथाइ फोसावनायनि समा गेजेराव साननैल' सम दंसै बिसायख'थिनि फिथाइखौ लानानै दासान्दि गासै राजखान्थि दोलो आरो बिजाथिफोरनि गोसोआव दाजाब दानख'आ सोलिबाय थादों बे समावनो 30 नं सानजा क'क्राझार बियाबनि बिपिएफनि बिजाथि प्रमिला रानी ब्रह्मआ माखासे अजद गोनां बाथ्रा बुंथिदों बिजाथि प्रमिला रानी ब्रह्मआ बुंदों दि रायजोआव हरनि समाव कर्फ्यू आयेन जाबसिननाया गनायथाव जायाखै बिसायख'थिनि रिजाल्टनि समाव महाजोतखौ फेजेननायनि सोलो बाहायनो थाखायसो हरनि समाव कर्फ्यू आयेन फोसावदों जुदि कर्फ्यू आयेनखौ खालामोब्ला साननि समावसो खालामनांगौमोन हरनि समाव कर्फ्यू आयेन होनानै बयबो उन्दुजोबनाय समाव ईवीएम बाक्सुखौ खावनो थाखाय सोलो बाहायदों होननानै महाजोतनि साफ्रोमबो बिजाथिफोरखौ बेनि थाखाय सांग्रां जानो खावलायो प्रमिला रानी ब्रह्मआ 15-20 दिन আগতে মোক সাবধান কৰি দিছিল বাইদেউ আপুনি সাবধান হৈ থাকক যাতে সরকারের ফালৰ পৰা মানে এই কারফিউটো নিদিয়ে কারফিউ দিলে কিন্তু আপোনালোকে বেছি সাবধান হ'ব লাগিব এবিএমক লৈ পেলাই ৰুমক লৈ পেলাই আপোনালোকে বেছি সাবধান হ'ব লাগিব এই কথাটো মোক কৈছিল কিন্তু মই ভাবা নাছিলো যে কারফিউটো হসাহুচি হ'ব কি অৰ্থত কারফিউ দিব নালাগে ৰাতি কিয় দিব দিনত দিয়ক না দিনত দিয়ক ৰাতি অলপ লুজ কৰি দিয়ক ৰাতি দিয়াৰ মানে কি আমি সবে তপনিত যাম চোৰ ডকাইত আহিব আমাৰ এভিএম বিলাক চুৰি কৰিব সেইটোহে তেওঁলোকে উদ্দেশ্য প্ৰণোদিতভাৱে কারফিউটো দিয়া বুলি একেবাৰে সেইটো নিশ্চিত আমি নিশ্চিত সেইকাৰণে মই সকলো প্ৰাৰ্থীসকলক মই আহ্বান জনাইছোঁ আপোনালোকে সাৱধান হওক যাতে আমাৰ এভিএমটো য'ত আমি কনফাৰ্ম আমি জিকি যাম আমাৰ ইভিএম বিলাক যাতে বিনষ্ট কৰিব নোৱাৰে তাৰ কাৰণে আপোনালোকে সকলোৱে মানে সাৱধান হৈ থাকক তাকে মই আপোনালোকক মানে আহ্বান জনাইছোঁ ৰিজাল্টটো ভাল হ'ব আমাৰ কৰ্মীবিলাকে মোক আশ্বস্ত হ'বৰ কাৰণে বাৰে বাৰে মোক কৈছে কোনো চিন্তা কৰিব নালাগে আমি জিকিম কিন্তু মোৰ দুখটো কি ইয়াতকৈ যিখিনিত আমি জিকিম তাতকৈ আমি বিপুল ভোটত জয়যুক্ত হ'লোহেঁতেন কিন্তু মোক হৰুৱাবৰ কাৰণে ইমান পলিচি লৈছে ইমান ষড়যন্ত্ৰ মোৰ ওপৰত চলাইছে সেইটোৰ কাৰণে মই বহুত দুখিত মই ভোট আৰম্ভ হোৱাৰ দিনাখনো আপোনালোকৰ আগত কৈছিলোঁ যি মোৰ ওপৰত অত্যাচাৰ চলাইছে সেইটো মই আপোনালোকক কৈছিলোঁ ইয়াৰ পিছতো ভোট চলি থকা সময়তো পুলিচে মোৰ বিৰোধী প্ৰাৰ্থী ইপিপিএল দলৰ প্ৰাৰ্থী তেওঁক জয়যুক্ত কৰাবৰ কাৰণে এছপিৰ পৰা যিখিনি তেওঁলোকে সহায় সহযোগিতা আগবঢ়ালে ব্লেক কমাণ্ডো দি পেলাই পহৰা দি পেলাই তেওঁলোকক মানে পইচা বিলাবৰ কাৰণে গাঁৱে গাঁৱে পঠিয়াই দিছে এইবিলাক আমি স্বচক্ষে দেখিছোঁ আমাৰ দলে মোক ৰিপৰ্ট কৰিছে 12টা বাজিতো মই মানে এনেকুৱা ধৰণৰ আতংকিত শংকিত হ'লোঁ যে আমাৰ কি হ'ব তো মই এডিজিপিক মই তেখেতক ৰিপৰ্ট কৰিলেও তেখেতে একেবাৰে ভেহেমেণ্টলি তেওঁ এইটো অপ'জ কৰিলে যে এইটো হ'ব নোৱাৰে কিন্তু তাত ফিল্ড লেভেলৰ পৰা মোক জানিবলৈ দিছে যে ব্লেক কমাণ্ডৰ যোগেদি তেওঁলোকে পহৰা দি পেলাই পইচা বিলাই আছে তেওঁলোকে সোমাব পৰা নাই বাধা দিবলৈ যাব পৰা নাই এই কথাটো মোক জানিবলৈ দিছে সেইকাৰণেহে মই এডিজিপিক মই কথাটো জনাইছিলোঁ কাৰণ এছপি মোৰ শত্ৰু মোক পৰাজিত কৰিবৰ কাৰণে সি এজেণ্ট হিচাপে ইয়াত কাম কৰি আছে গতিকে এছপিক জনাই মোৰ একো লাভ নহ'ব এই কথাটো মই কৈছিলোঁ আৰু টাউনত যেতিয়া পইচা বিলাই থকাটো মোক ৰিপৰ্ট কৰিলে তেতিয়া মই এছপিক বাধ্য হৈ পেলাই ক'ব লগাত পৰিছোঁ এছপিক উপায়তো নাই শত্ৰু হ'লেওতো মানে তেওঁ মানে এছপি হয় পুলিচ প্ৰশাসনৰ মানে হেড হয় কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ হেড হয় গতিকে মই লাজ কাজ বাদ দি মই তেখেতক কৈছিলোঁ মই কৈছোঁ আপোনালোকে কিয় মুকলিভাৱে পইচা বিলাবলৈ এনেকৈ তেওঁলোকক সাহস দিছে কিয় এনেকৈ কৰিছে আপোনালোকে এইটো ক'লে নাই বাইদেউ নাই হ'বই নোৱাৰে ঠিক আছে আপুনি কৈছে মই চাম আপুনি মানুহ পঠিয়াই দিয়ক মই এতিয়াই গৈ আছোঁ বুলি কোৱাৰ কাৰণে তেওঁ অচিক পঠিয়াই দিলে অচিয়ে য'ত পইচা বিতৰণ কৰি আছে তেওঁ জানে চিধা তাত গৈছে আমি ধৰিলোঁ না তাক পালোঁ না স্পটত আমি ইফালে গৈছিলোঁ ইফালে নহয় তেওঁ ইফালে যোৱাৰ কাৰণে আমি সিফালে ঘূৰাই ল'লোঁ ঠিক ঠাক মানে মহিলাবিলাকে একদম হৰাই পেলাই তাৰ পৰা ওলাই আহিছে তাত আমি পালোঁ ক'ত ডিষ্ট্ৰিবিউট কৰি আছে এছপিক মই ৰাস্তাতে ধৰিলোঁ আপোনালোকে কিয় এইবিলাক কৰি আছে আপোনালোক থাকোঁতে কিয় ইউপিপিএল দলে এনেকৈ পইচা বিলাব পাইছে বুলি মই তাতে মই ধৰিলোঁ
তাৰপিছত স্পটত গ'লোঁ তেতিয়া ৰাইজে ক'লে যে বাইদেউ ইয়াতে তেওঁলোকে বিলাই আছিল আপোনালোকে আহিব বুলি জানি তেওঁলোকে পলালে এই কথা ক'লে য'ত বিলাই আছিলে তাত মানে ৰাইজে মোক জানিবলৈ দিছে মই চিনি নাপাওঁ তেওঁলোকে মোক কৈছে তাৰপিছত আকৌ মানে অৰূপ দে তেখেতে বিলাই আছে বুলি আকৌ মেছেজ পালোঁ তাত আকৌ মই গ'লোঁ গৈ পেলাইতো পালোঁ যে মানে তাত অৰূপ দে আছে টেবুল চেবুল তাত পাৰি থোৱা আছে তো মই গৈ পেলাই মানে তাক পালোঁ তাকো মই গালি পাৰিলোঁ সি হাগ্ৰামাৰ খাই পেলাই পইচা কমাইছে তাৰ অহংকাৰ তাৰ দম্ভ সেইটোৰ ওপৰত মই চাৰ্চ কৰিছোঁ আজি তুমি হাগ্ৰামা মহিলাৰিক মানে ওপৰত গাদ্দাৰ কৰি পেলাই তুমি এই পইচাটো বিলাই আছা কাৰ পাইছা এই পইচাটো এনেকৈ কৈছোঁ মই তাক তো সেইটো তাহাঁতে ৰেকৰ্ডিং কৰিছে ৰেকৰ্ডিং কৰিলেওতো মোৰ একো নাযায় মোক একো ফচাব নোৱাৰে তেওঁলোকে কেনেকৈ ফচাব ৰেড হেণ্ডেড আমি ধৰিছোঁ মানুহবিলাকক তো যি নহওক সেইটো চলাই আছিলে গোটেই ৰাতিটো চলাব মই একেবাৰে ভাগৰ লাগি পেলাই মই আহিলোঁ আহি পেলাই টোপনি নাযায় তথাপি সেইদিনাখন মই টোপনি মাৰি পেলাই পিছদিনাখন ভোট দিবলৈ গৈছোঁ এইটো অৱস্থা হৈছিলে যে আমি বিপুল ভোটত জয়যুক্ত হওঁ আমাক হৰুৱাবৰ কাৰণে কাৰো শক্তি নাই এতিয়া আমি জিকিম সকলোৰে মুখে মুখে যে মানে আমি জিকিম ইয়াত কোনো শক্তি নাই যে আমাক পৰাজিত কৰিব পাৰে সেইকাৰণে এই কাৰফিউটো দিয়া বুলি ভাবিছোঁ কাৰফিউ ইয়াৰ কথা তেওঁলোকৰ মানুহৰ পৰাই ওলোৱা কথা সেইটো কথাই আমি পাইছোঁ কাৰণ সিদিনাখন কিয় আহিব কেলে আহিব লগা হ'ল 4 তাৰিখৰ দিনাখন কিয় আহিব লগা হ'ল সি আমাৰ কোকৰাঝাৰত তাতকৈ কম নাপাম সেইটো মোৰ আশা আছে বিশ্বাস আছে মহাজনটো চৰকাৰ গঠন কৰিবৰ কাৰণে পাব ইয়াতকৈ বেছি পাব